हेलो एभ्रिवान কি খবৰ আপোনালোক হয়তো ভালে আছে মই বৰ্তমান ভালে আছো আজি একগাল বস্তু লৈ আপোনালোকৰ আগত আহিছো পাহি পূজাত কি কি গিফট পাইছিলে তাকে লৈ আপোনালোকক দেখাব খুজিছো এয়া হৈছে এনেকৈ দেখাব লগা হৈছে আৰু যেহেতু মোৰ মানে ৰিং ষ্টেণ্ডাল নাই হেতু কাৰণে মোৰ কেমেৰা কৰিবলৈ অসুবিধা হৈছে সাইডত মানে থবলৈ দিগদাৰ হৈছে মই কেমেৰা ষ্টেণ্ডাল অৰ্ডাৰ কৰিছো হেডাল মানে অহা নাই এতিয়ালৈকে যি কি নহওক আপোনালোকক সুবিধা মাজেদি মই দেখাবলৈ চেষ্টা কৰিছো আৰু কি কিনো পাইছে প্ৰথমতে ইয়াৰ খেলনা আছে আৰু কাপোৰ আছে পইচা পাতিও আছে কিন্তু পইচা পাতি বিলাকৰ মানে এইখন লৈ দিয়া হৈছিলে দেই পইচা যিমান বিলাক উঠিছিলে কিন্তু এইখন যোনখন ঝুলনা টাইপৰ না বহিব পাৰে সেইখন মই তাই পূজাত গিফট পইচাই মই লৈ দিছিলো ঠিক আছে বলক তেনে মই প্ৰথমতে আপোনালোকক কাপোৰৰ পৰা দেখাবলৈ আৰম্ভ কৰো এয়া যোৰ কাপোৰ যিযোৰ এটো পেন হয় কিন্তু এয়াজু এনেকৈ এজু কিন্তু আমাৰ মানে মোৰ নিজৰ পেহিয়ে পাহিলে দিছিলে গিফট কৰিছিলে এটা পূজাত দেই মানে যেহেতু পূজা কাপোৰ হয় পূজাত বুলি নকলেও হ'ব বাৰু মই পেহিয়ে দিছিলে পাহিলে আৰু লগতে এটা এনেকৈ পেনটো আছে খুব ভাল এনেকাকে আছে খুব ভাল লাগিছে কাপোৰযোৰ বেছ কমফৰ্টেবল হ'ব পিন্ধিও আৰাম পাব তাই ভাল লাগিছে এয়াজু পূজাত পাইছিল আৰু এই দুটা হৈছে তাৰ দৰাইকে দিয়া হয় দেই মই খুলি দেখাইছো বাৰু এটো অলৰেডি পিন্ধিছিলে তাই দৰাইকৰ ঘৰত যাওঁতে গিফট কৰিছিলে তো তেতিয়া অলৰেডি পাহিয়ে পিন্ধিছিল এটো আৰু এটো কিন্তু পিন্ধা নাই এতিয়ালৈকে এটো মই ধুই দিয়াও নাই বাৰু ষ্টিকাৰ এতিয়ালৈকে মানে এই লেবেল লাগি আছে লেবেল খোলা নাই এটো বৰ্তমান এতিয়ালৈকে মানে ধুই দিয়া নাই ধুই দিব লাগিব এতিয়া যেহেতু ঠাণ্ডা সিজন হয় ধুই দিব লাগিব এটো ধোৱা নাই এতিয়ালৈকে ইয়াটা আৰু ইয়াটা দুইটা ভালে লাগিছে এটো ভাল লাগিছে এটো ভাল লাগিছে দুইটা ভাল লাগিছে এটোটা আছিল তাৰ দৰাইকে দিছিল আৰু এজুৰ দিছিল তাত মোৰ খুৰীয়ে হাজবেণ্ডৰ খুৰীয়ে দিছিল পাহিলে হাতখন দীঘল এজু খুব ভাল দেখিব ভাল লাগিছে এজু হাতখনক খুব ধুনীয়াকৈ এনেকৈ আছে পিন কৰা আছে হাতত আৰু সিম্পল কে মানে অলপ এনেকুৱা টাইপত কৰা আছে আৰু লগত পেনটো আছে এয়া পেনটো আছে খুব ভাল লাগিছে এজো খুব ভালে কাপোৰ আৰু এজো দিছে মই যেতিয়া কোৱাৰ্টাৰ ঘুমাইছিলো কোৱাৰ্টাৰ ঘুমাওতে এজন কিন্তু স্পেশাল মানুহ হয় মই কৈ দিছো ৰব প্ৰথমতে কাপোৰটো দেখাই লওঁ ইয়াৰ হৈছে টপটো এইটো হয় আৰু তাৰ স্কাৰ্টটো এইটো মোৰ বহুত পছন্দ লাগিছে এই স্কাৰ্টটো টপটো ভাল লাগিছে টপটো বেছিকে ভাল লাগিছে আৰু স্কাৰ্টটো বেছি ভাল লাগিছে এনেকুৱা মই দেখাবৰ কাৰণে অসুবিধা হৈছে বাৰু তথাপি অলপ এনেকৈ দেখাই দিছো খুব ভাল লাগিছে স্কাৰ্টটো ভাল লাগিছে স্কাৰ্টটো তাই অকমান ডাঙৰ হৈ লওক তেতিয়া পিন্ধিব পাৰিব এতিয়া যেহেতু অলপ এই ডাঙৰ হৈছে স্কাৰ্টটো মই পিন্ধাবলৈ চেষ্টা কৰিছিলো আৰু অকমান ডাঙৰ হলে দুইটা এই চুলাটো হৈ গৈছে টপটো স্কাৰ্টটো অকমান মানে ডাঙৰ হৈছে অলপ কেইদিনমানৰ পাছত মানে পিন্ধিব পাৰিব তাই বহুত ভাল এই মানুহজন হৈছে মোক কোৱাৰ্টাৰ যোনজন মানুহ মই ৰখিবলৈ দিছো সেই মানুহজনে তাইৰ কাৰণে গিফট কৰিছিল পূজাত মই যেতিয়া গৈছিলো কোৱাৰ্টাৰ তেতিয়া গিফট কৰিছিলে মানুহজনে আনি থৈ দিছিলে সেই মানুহজন আজি মোক কোৱাৰ্টাৰত থাকি দিয়াৰ বাবে আজি মই ইয়াত ভালদৰে টোপনি মাৰিব পাৰিছো খাবলৈ পাৰিছো আৰামছে থাকিবলৈ পাৰিছো মানুহজন থাকি দিয়াৰ বাবে অশেষ ধন্যবাদ আপোনালে ৰামচাইদা আপুনি মোক কোৱাৰ্টাৰত মোক ইমানখিনি হেল্প কৰিছে কোৱাৰ্টাৰত থাকি দিয়াৰ বাবে মই আজি ইয়াত ইমান ভালকৈ থাকিব পাৰিছো বহুত ধন্যবাদ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো এজোৰ মানে ৰামচাইদা বুলি কোৱা যেন দিছে বহুত ধন্যবাদ ৰামচাইদা আপোনালে আৰু এজোৰ দিছে মোৰ নাকটো অলপ ভাল নহয় এজোৰ দিছে এনেকুৱাকে এইটো টপ হয় আৰু লগত এটা জিন্সৰ কিউট জিন্সৰ পেন্ট ইমান ভাল লাগিছে পেন্টটো কিউট জিন্সৰ পেন্ট আৰু এয়া এজোৰ দিছে তেজৰ মানে কয় নহয় তেজৰ ৰিলেশ্যন নাথাকিলেও মানুহ বহুত ভাল মানে এজন নিজৰ আপোন হ'ব পাৰে বুলি সেই আৰু এজনী মানে মাৰ মানে ফ্ৰেণ্ড হয় সেই মানুহজনী আমি মাহী বুলি মাতো মানে এই কৈছিলে পাহিক মানে গিফট কৰিছিলে এজোৰ কাপোৰ দেই ভাল লাগিছে আৰু এজোৰ হ'ল আমি যেতিয়া তিনচুকীয়াত মানে ফুৰিবলৈ গৈছিলো আন্টিজনী ঘৰত তেতিয়া আন্টিজনীয়ে মানে লগালগ এজোৰ মানে পিন্ধোৱা নাই লেবেল আছে এজোৰ মানে আন্টিজনীয়ে গিফট কৰিছিল এজোৰ লগত আছে এটা পেন গৰম পেন এজোৰ বহুত ভাল লাগিছে এটা ঠাণ্ডাৰ কাৰণে বহুত ভাল
সেইজনী মানে এই পাহিলে কথা কৈছোঁ, তাই পিন্ধি বহুত আৰাম পাব, কমফৰ্টেবল হয়। এইযোৰ পাইছে, ভাল, বহুত ভাল। আৰু আছে এযোৰ দেখাইছে লাষ্ট, এইযোৰ একেবাৰে খোলা নাই, এইযোৰ তেনেকুৱাই, এইযোৰ বহুত কমফৰ্টেবল হ'ব। এইযোৰ খোলাই নাই, একেবাৰে পেকেটত তেনেকুৱাকৈ আছে, এইটো এনেকুৱাকৈ আছে, খোলাও নাই, এইযোৰ পিন্ধোৱাও নাই। পেণ্ট আৰু এইটো কয় নহয় জাম্পছুট বুলি কয়, জাম্পছুট হয় এইযোৰ, বহুত ভাল লাগিছে। মই কাপোৰটো বহুত পচন্দ লাগিছে বাৰু। এইযোৰ ওপৰৰ পৰা তললৈকে, ভিতৰত এটা টপ আছে, সোমাই আছে এনেকৈ, ভিতৰত টপটো সোমাই আছে আৰু ওপৰত এনেকৈ এটা আছে, জাম্পছুট হয়, বহুত ভাল লাগিছে। পিন্ধোৱা নাই, এইযোৰ পিন্ধাম কেতিয়াবা, আপোনালোকে দেখিব আৰু পিন্ধালে। থেংক ইউ যোনে যোনে কাপোৰবিলাক গিফ্ট কৰিলে মোৰ পাহিৰ বাবে, বহুত বহুত ধন্যবাদ। আৰু এতিয়া আহোঁ বেষ্ট খিলনাবিলাক লৈ। খিলনাবিলাক বিশেষকৈ প্ৰথমতে পাইছে এইটো কিউট এটা বেবী ডল বুলি কৈছোঁ আৰু, কিউট এটা পাইছে, পাহিলে গিফ্ট কৰিছে, আমাৰ মামী সম্বন্ধীয়া হয়, মামী হয় আৰু মামী। আৰু মই এইফালে চাই লৈছিলোঁ, পাহি আহি আছে। আৰু এইটো পাইছে পাহিয়ে অলপ ডাঙৰ, এইটোতকৈ এইটো একেই হয়, ছেম, এইটোতকৈ অকণমান ডাঙৰ এটা পাইছে। এইটো দিছে মামীয়েকে দিছে, পাহিলে গিফ্ট কৰিছে। আমি একেলগে চাবলৈ গৈছোঁ বুলি কৈছিলোঁ যে আপোনালোকৰ ভিডিঅ'ত দেখাইছিলোঁ, সেই তেতিয়া মামীয়েকে গিফ্ট কৰিছিলে, তাতে কিনি দিছিলে পাহি। সেইটো আৰু এটা একদম মৰম লগা বস্তু, এইটো পাইছে পাহিয়ে, এইটো খুব ভাল লাগে। আৰু আপোনালোকক দেখাইছোঁ মই খুলি পেলাই, এনেকুৱা টাইপৰ বস্তু। আৰু ৰ'ব মই দেখাইছোঁ, গুড ইভিনিং। দেখিলে নহয়, মই মানে যোনটো কথা কওঁ সেইটো কথাই মানে ৰিপ্লাই কৰে, খুব ভাল লাগিছে। বৌয়ে মানে পূজা চাব যাওঁতে দুজনী বৌ গৈছিলে তো, তাৰে এজনী এই ডাঙৰটো আৰু তাৰে এজনী এইটো কিনি দিছিলে দেই পাহিলে, খুব ভাল লাগিছে বাৰু। যি কি নহওক ভাল লাগিছে। আৰু আছে একদমমান বস্তু, শেষ হোৱা নাই কিন্তু, এইবিলাক বহুত আছে। আৰু এটা টুপি আছে, তাইক মানে মই যেতিয়া হাজবেণ্ডৰ ঘৰলৈ গৈছিলোঁ এটা টুপি পাইছে, কিন্তু বহুত ভাল আছিলে টুপিটো জানে, এনেকুৱা গোল চেপত আছিলে, ৰাউণ্ড চেপত আছিলে। যেতিয়া এইটো মানে হুইচেলটো মানে ফুকি দিয়া হয় নহয়, এইকেইটামান এই দুটা মানে এনেকৈ ওপৰলৈ উঠি যায়, এনেকুৱাকৈ উঠি যায়। মোৰ ফটো একপি আছে বাৰু, মই থাম্বনেইলত লগাই দিম সেই ফটোকপি, দেখিব আপোনালোকে। এইটো ফুকি দিলে মানে এইকেইটা এনেকৈ ওপৰলৈ উঠি যায়, খুব ভাল আছিলে। এইটো এটা টুপি গিফ্ট পাইছিল। আৰু এডাল এনেকুৱা মানে যোনডাল হেৰি হয়, ষ্টাৰ টাইপৰ হয়, এনেকুৱা গিফ্ট পাইছিল। কিন্তু এইটো জ্বলিছিল, এতিয়া কিন্তু জ্বলাটো মানে কি হ'ল জানো, নজ্বলা হৈ থাকিলে। এনেকৈ মানে টিপি দিলে মানে অকণমান কালাৰিং টাইপৰ জ্বলিছিলে, এতিয়া কিন্তু নজ্বলা হৈ থাকিল দেই। এডাল গিফ্ট পাইছিল। আৰু পাইছে এয়া এটা খেলনা, তাত যাওঁতে যেতিয়া হাজবেণ্ডৰ ঘৰত আছিলোঁ তেতিয়া খুৰীয়েকে গিফ্ট কৰিছে। এইটো এনেকৈ খেলনা টাইপৰ এইটো। আৰু এটা এইটো এনেকুৱা টাইপৰ। আৰু এটা এইটো মনত পৰেনে বাৰু, আমি সৰুকালতে যেতিয়া আমি আছিলোঁ তেতিয়াও এইবিলাক উলিয়াইছিলে বাৰু। এইটো গিফ্ট পাইছিলে, খুৰীয়ে কিনি দিছিলে তাইক। মানে বহুত বিচাৰি পালোঁ বুলি কৈছে, আজিকালি পাবলৈ নাই বুলি কৈছে। এইটো বহুত বিচাৰি পালোঁ বোলে, এনেকৈ বুলি কৈছে। এইটো এনেকৈ বজালে এনেকৈ বাজে, এইটো এনেকৈ বাজে দেই, বা যি কি নহওক কিনি দিছে। আৰু এইটো এটা গিফ্ট পাইছিল, পাইছিলে পাহিয়ে। এইটো এনেকৈ টানি দিলে মানে, ৰছীডাল যেতিয়া টানি দিয়া হয়, এইটো মানে জ্বলিছিলে, এনেকৈ টানি দিলে মানে এইটো জ্বলিছিল। এইটো এতিয়া নজ্বলা হৈ থাকিলে, নজ্বলা কিয় বাৰু হৈ থাকিলে মই গম নাপাওঁ, কিন্তু এনেকৈ টানি দিলে এইটো জ্বলিলে, দেখিলে নহয়। এইয়া এনেকৈ জ্বলে বস্তুটো। কিন্তু পাহিয়ে এইটো চাই খুব ভাল পায়, এনেকৈ জ্বলি থাকে যে, পাহিয়ে চাই খুব ভাল পায় এইটো। আৰু লক্ষুৰ হয় বস্তুটো, চাই খুব ভাল পায়, এনেকৈ জ্বলে যে। ইয়াকো নজ্বলা হৈ থাকিলে, দেখিলে, মাজে মাজে জ্বলে, মাজে মাজে নজ্বলে, কি যে বস্তু। এইটো এটা পাইছিল। আৰু এটা এইকেইটা বাৰু ঠাণ্ডা ছিজনৰ কাৰণে টুপি গিফ্ট পাইছিলে পাহিয়ে, তেনেকুৱাকৈ। আৰু এডাল পাইছে, এডাল চাব, এডাল খুব মৰম লগা হেয়াৰ বেণ্ড হয়। এডাল দেখাইছোঁ ৰ'ব, এইয়া এনেকৈ যদি টিপি দিওঁ নহয়, এনেকৈ জ্বলে। আকৌ এবাৰ যদি এনেকৈ টিপি দিওঁ, এনেকৈ জ্বলে। আকৌ এবাৰ যদি এনেকৈ টিপি দিওঁ, এনেকৈ জ্বলে। দেখিলে কিমান ভাল লাগিছে, এনেকুৱা টাইপৰ এডাল পাইছে। তাই কপাল বহুত ভাল, ডাঙৰ হ'লে নাজানো, কিন্তু এতিয়া কিন্তু সৰুকালে দিয়ে। আৰু এইটো কিন্তু এনেকৈ মাৰিব লাগে, কিন্তু মই এতিয়া মাৰিলেও জ্বলিব কি নজ্বলে
নাই নজ্বলিছে এইটো কিন্তু জ্বলে বস্তুটো এইটো গধুৰ হয় কিন্তু পাহিয়ে ল'বলৈ নোখোজে এইটো কিন্তু গধুৰ হয় তাৰ হাতত মানে ৱেট আছে তো বস্তুটো তাই হাতখনটো অকণমানি কেনেকৈ ইমান ৱেটটো উঠাই ল'ব তাই মানে সেইটো কাৰণে এইটো ল'বলৈ পচন্দ নকৰে কিন্তু এইটো বহুত ধুনীয়াকৈ মানে জ্বলে এইটো কালাৰিং আছে ভিতৰত মানে মাছ আছে কিবা কিবি আছে সোমাই আছে জ্বলিলে কিন্তু বহুত ধুনীয়া হৈ যায় বস্তুটো এইটো পাইছিলে আৰু ইমানে আৰু আপোনালোকক দেখালোঁ আৰু আছিলে কিবা কিবি টাইটত পেলাই দিয়ে বেলুন চেলুন ঢেৰ এগাল বস্তু পাইছিলে টাইটত ক'ত দলি মাৰিলে ক'ত কি ছিঙি পেলাই দিলে নাজানো আৰু যোনবিলাক মই পালোঁ বস্তু আজি সেইবিলাক উঠাই পিনে আপোনালোকক দেখাইছোঁ আৰু কি আছিলে সেইবিলাকতো পেলাই দিলে তাই তেনেকুৱাকৈ যি কি নহওক ধন্যবাদ জনাইছোঁ আপোনালোক সকলোকে যে ইমান মৰম দিয়াৰ বাবে পাহিলে ইমান বস্তু গিফ্ট দিছে মৰম দিছে আপোনালোকে সেইবাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ অকল এইবিলাকে নহয় যেতিয়া পাহিৰ জন্ম হৈছিল তেতিয়াও মানুহবিলাকে মোৰ ষ্টাফে দিছে মোৰ কলনী মানুহে দিছে মোৰ হাজবেণ্ডৰ গাঁৱৰ মানুহে দিছে মোৰ মা ঘৰৰ মানুহে দিছে ইমানে কাপোৰ দিছে ইমানে মৰম দিছে পাহিক যে 50 যোৰতকৈ কাপোৰ বেছি হৈ গৈছিল আৰু পইচাও বহুত উঠিছিল তাইৰ বাবে মই এখন ঝুলনা কিনি দিছিলোঁ সেই তেতিয়া যোনবিলাক পইচা উঠিছিল সেইবিলাকেই আৰু এতিয়া যোনবিলাক পূজাত উঠিছিল সেইবিলাকে এখন কিনি দিয়া হৈছিল বহুত মৰম দিছে পাহিলে মই বহুত ধন্যবাদ জনাইছোঁ আপোনালোকক ইমানে আৰু ক'বলগীয়া কথা বিশেষ একো নাই আপোনালোকক দেখালোঁ পূজাত কিনো পালে আমাৰ পাহিয়ে আৰু ভাল ভিডিঅ' আহিব আৰু বেছি দিন নাই বাৰু অন্নপ্ৰসন্ন আহি আছে অন্নপ্ৰসন্নত কি গিফ্ট পালে মই সেইবিলাকো এদিন এটা ভিডিঅ' লৈ আহিবই লাগিব এনেও আপোনালোকৰ আগত শ্বেয়াৰ কৰিম ঠিক আছে বাৰু আজি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব ঠিক আছে বাই